প্ৰত্যেকজনক খবৰ দিব বিচাৰিছো আকৌ আহিছে কোভিড কাৰণ ভাৰতত পুনৰ কোভিডত আক্ৰান্ত ৰোগী ধৰা পৰিছে 24 ঘণ্টাৰ পূৰ্বে ভাৰতৰ স্বাস্থ্য বিভাগে প্ৰকাশ কৰা এক তথ্য অনুসৰি প্ৰায় 166 গৰাকী লোকৰ শৰীৰত পুনৰ নতুনকৈ কোভিড সংক্ৰমিত হোৱা দেখা পোৱা গৈছে স্বাস্থ্য মন্ত্ৰালয়ে প্ৰকাশ কৰা সেই তথ্যৰ পাছতে এক প্ৰকাৰৰ আতংকই বিৰাজ কৰিছে দেশত কাৰণ পুনৰ কোভিডক লৈ চৰ্চা আৰম্ভ হৈছে পুনৰ কোভিডে সন্ত্ৰাস চলাব নেকি সেই আতংক দেখিবলৈ পোৱা গৈছে ৰাজ্যৰ মাজত পুনৰ কোভিডৰ সংক্ৰমণ হোৱা দেখিবলৈ পোৱা গৈছে ভাৰতবৰ্ষত নতুনকৈ সংক্ৰমিত হোৱা কোভিডক লৈ উদ্বিগ্ন হৈছে দেশৰ স্বাস্থ্য মন্ত্ৰালয় 2020 চনৰ পৰা সমগ্ৰ বিশ্বজুৰি যি এক আতংকময় পৰিৱেশৰ সৃষ্টি কৰিছিল কোভিডে আৰু সেই পৰ্যায় যেন পুনৰ ঘূৰি অহাৰ এক আশংকা কৰিছে বহুতে কিয়নো দেশত ভয়াৱহভাৱে বৃদ্ধি পাইছে কোভিডৰ সংক্ৰমণ সকলোকে মাস্ক পৰিধান কৰিবলৈ পৰামৰ্শ দেশৰ স্বাস্থ্য মন্ত্ৰালয়ৰ দেশত এটা দিনতে 100কৈও অধিক হৈছে কোভিডত আক্ৰান্ত কেৰালাত আমি জনাই আছো কেৰালাত ভয়াৱহভাৱে কোভিডৰ সংক্ৰমণ বৃদ্ধি পাইছে সমগ্ৰ জনসাধাৰণক সকলোকে মাস্ক পৰিধান কৰিবলৈ পৰামৰ্শ দেশৰ স্বাস্থ্য মন্ত্ৰালয়ৰ কিয়নো দেশত মাত্ৰ এটা দিনতে 100কৈও অধিক কোভিডত আক্ৰান্ত লোকক চিনাক্তকৰণ কৰা হৈছে আমি জনাই আছো 2020 চনৰ পৰা কোভিড কেন্দ্ৰিক যি বাতাবৰণ সমগ্ৰ বিশ্বজুৰি কোভিডত আক্ৰান্ত হৈ লাখ লাখ লোকৰ মৃত্যু হৈছে ভাৰতবৰ্ষতো এনে এটা পৰিৱেশৰ সৃষ্টি হৈছিল লকডাউন সদৃশ পৰিৱেশ জনতা গৃহবন্দী হৈ পৰিছিল আৰু সকলোকে পৰামৰ্শ দিয়া হৈছিল কোভিড প্ৰটকলৰ মাজেৰে সমগ্ৰ জনতাই বাস কৰিছিল আৰু সেই কোভিডৰ যেন পুনৰাবৃত্তি ঘটিছে বুলি ক'ব লাগিব কিয়নো এটা দিনতে ভয়ংকৰভাৱে সংক্ৰমণ হৈছে কোভিডৰ তিনিটাকৈ যি কোভিড প্ৰটকল আছিল তিনিটাকৈ যি মানি চলাৰ বাবে নীতি দিয়া হৈছিল জনতাৰ বাবে মাস্ক পৰিধান কৰা সামাজিক দূৰত্ব বৰ্তাই ৰখা স্যানিটাইজাৰ ব্যৱহাৰ কৰা সেই সকলোবোৰ যেন পুনৰবাৰ সমগ্ৰ জনসাধাৰণকে মানি চলিবলৈ আহ্বান জনাইছে দেশৰ স্বাস্থ্য মন্ত্ৰালয়ৰ তৰফৰ পৰা